নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, 7 ডিচেম্বৰ 2022 চনত অনুষ্ঠিত হোৱা অসম কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গৰ্ভৱতী মহিলাসকললৈ আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে বন্ধু বান্ধৱীসকল, জননী শিশু সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত চিকিৎসালয়ৰ পৰা ৰেহাই পোৱাৰ পাছত ঘৰলৈ যাতায়াতৰ খৰচ বহনৰ লক্ষ্যৰে গৰ্ভৱতী মহিলাক প্ৰত্যক্ষ বেংক হস্তান্তৰৰ জৰিয়তে 700 টকা প্ৰদান কৰা হ'ব। আৰু ৰাজহুৱা স্বাস্থ্য সুবিধাসমূহত প্ৰতিষ্ঠানিক প্ৰসৱৰ সুবিধা লোৱা সকলো গৰ্ভৱতী মহিলাকো এই আঁচনিত অন্তৰ্ভুক্তকৰণ কৰিব। ইয়াৰ উপৰিও চিকিৎসা গ্ৰহণৰ অন্তত জননী সুৰক্ষা যোজনাৰ অধীনত হিতাধিকাৰীসকলে অতিৰিক্তভাৱে আৰ্থিক সকাহ হিচাপে গ্ৰামাঞ্চলত 2100 টকা আৰু নগৰ অঞ্চলত 1700 টকা লাভ কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।